Hello friends, good morning. নতুন ব্লগ এটালৈ সকলোকে স্বাগতম জনালোঁ। এতিয়া টেঙেচি বিচাৰি আহিছোঁ, টেঙেচি দি মাছৰ জোল বনাম আৰু ৰ'দো লৈছোঁ ৰাতিপুৱাৰ সময় যিহেতু ঠাণ্ডা বহুত। এতিয়া টেঙেচি বিচাৰি পেলাই সেইখিনি বাছি মেলি ধুই বনাম, আহকচোন চাওঁ। এইটো আমাৰ ঘৰৰ সন্মুখৰ ভাগ, এইফালে এয়া গেট আৰু এয়া গেৰেজ, এইফালে মাৰ ঢেৰ ফুল কৰিছে মায়ে, এয়া ঘৰত এইফালেদি সোমাই। ছাইডত এইবোৰ ঢেৰ গছ আছে, ফুল আছে, মাৰ ফুলত যিহেতু বহুত চখ। আৰু তাৰ এইফালে ছাইডটোৱে ভাড়াঘৰৰ ফালে যোৱা আৰু সেয়া আমাৰ তুলসী, এইবোৰ ফুলৰ টাব, গেৰেজ এটা এইফালে আৰু ইয়াত দুখন গাড়ীৰ জোখেৰে থ'ব পৰা। আৰু সেইটো ছাইডে সেইটোফালে মায়ে আগতে পতঞ্জলীৰ কিবা দোকান ষ্টাৰ্ট কৰিছিলে, সেইখিনি ইয়াত এনেকৈ বনাই থোৱা আছে। এইবোৰ চব অৰ্কিড, সেইজোপা তামোল গছ, এজোপা মধুৰি গছ, সেইজোপা আম, এজোপা মধুৰি। গতিকে সেয়াই আৰু ঠিক আছে। ঘৰৰ সন্মুখত এয়া টেঙেচি বিচাৰি আছোঁ। সন্মুখত এইখিনিতো অলপ অলপ আছে আৰু পিছফালেও আছে, বেছিকৈ মই সন্মুখৰ ফালৰ পৰাই লৈছোঁ আৰু বহুত বেছি নালাগেও, কিয়নো মানুহ ইমান বেছি নাই, আমি 3জন মানুহৰ কাৰণেহে লাগে, গতিকে বহুত বেছি নিচিঙো। এয়া বিচাৰি বিচাৰি অলপ অলপকৈ ছিঙি আছোঁ। এয়া টেঙেচি, এয়া আমি লাঞ্চ কৰি আছোঁ, ইয়াৰ পাছতে আমি অকণমান ওলাই যাম। আচলতে চিনেমা এখন বুক কৰিছে পানাজী, গতিকে আমি সেইখন চাবৰ কাৰণে ওলাই যাম আৰু অলপ সময় পাছতে। আৰু এয়া ওলাই আহিছোঁ আৰু আমি চিনেমা চাবৰ কাৰণে। পোন্ধৰ মিনিটমান আমি বহিব লগা হৈছিল, তাৰপিছতে চিনেমাখন চাইছিলোঁ। তাৰপিছতে আমি ৰেষ্টুৰেণ্ট এখনত গৈছিলোঁ, আমি ডিনাৰটো ভাবিলোঁ বাহিৰতে কৰি যাওঁ, এয়া অসমীয়া থালি। ভালেই আছিলে, অকণমান খালি বস্তুবোৰ ঠাণ্ডা ঠাণ্ডা পাইছিলোঁ, কিন্তু অভাৰঅল ভালেই আছিলে। এয়া নেক্সট ডে, আমি গুৱাহাটীৰ পৰা যোৰহাট আহি আছিলোঁ, কিন্তু যোৰহাট পোৱাতে আমি তেজপুৰত বাৰঘৰত সোমাইছিলোঁ। এয়া কলিয়াবৰ ব্ৰিজ, আৰু আধা ঘণ্টামানৰ ভিতৰতে আমি তেজপুৰ পাম আৰু তাৰ পৰাই আমি যোৰহাট যাম। আৰু বাৰ বাচ্ছাটোৰ লগত এইবোৰ কিবা কিবি কথা পাতি আছিলোঁ। আৰু চাওঁ আৰু এইটো কি 9 আৰু ABCD ক'ত? ABCD ক'ত? এইকেইটা কি চাওঁ, এইকেইটা উঠিব। সেইকেইটা B।
আৰু এইখিনি হৈছে তাৰ পিছৰ দিনটো, নেক্সট ডে ৰাতিপুৱাৰ। ৰাতিপুৱা মই যোৰহাটত আছিলোঁ আৰু ইয়াৰ সন্মুখত সৰু ছাগলী কেইটামান আহিছিলে, কি মৰম লাগিছিলে। আৰু ৰ'দত বহি ৰবাব টেঙা কাটি আছোঁ। ৰ'দত বহি ৰবাব টেঙা খোৱাৰ টেষ্টেই বেলেগ। ৰবাব টেঙা আচলতে বেংগলোৰত কেতিয়াবা কাটচিত পোৱা যায়, কিন্তু মই কিনিছোঁ, টেষ্টটো কিন্তু আমাৰ অসমৰ নিচিনা নহয় আচলতে। অসমৰ যিটো টেষ্ট সেইটো বেংগলোৰত পোৱা নাযায়। সেইকাৰণে এইবোৰ আনি থৈ দিছিলে। এতিয়া মই আৰু মায়ে বহি বহি ৰবাব টেঙা ৰ'দত বহি কাটি আছোঁ আৰু এতিয়া ৰবাব টেঙা খাম। আৰু ৰবাব টেঙা অলপ নিমখ, তেল, অলপ জলকীয়া আৰু অলপ ধনিয়া পাত দি পেলাই মিক্স কৰি খাম। আৰু এয়া চাদৰ ওপৰত মা আৰু মই কথা পাতি আছোঁ। কথা শেষেই হোৱা নাছিলে, যিহেতু বহুত দিনৰ মূৰত লগ পাইছিলোঁ। মই ৰবাব টেঙা খায়ো আছিলোঁ। বহুত দেৰি কথা পাতি আৰু ৰ'দো লৈ আহিছিলোঁ, যিহেতু বহুত ঠাণ্ডাও। আৰু এনেকৈ সেই দিনটো গৈছিলে। আৰু তাৰ দুদিনমানৰ পাছতে বাহঁতো আহিছিলে, যিহেতু মই আহিছিলোঁ। এয়া বাৰ বাচ্ছাটোৱে এয়া ছাগলীৰ লগত ৰখি আছিলে। ছাগলী নাপায় তাত খেলিবলৈ, ছাগলীৰ লগত এয়া খেলি আছে। সেইটো মই ৰাখি থ'লোঁ ভিডিঅ'টো কৰি। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। আকৌ এটা নতুন ব্লগ লৈ আহি আছোঁ। গতিকে তেতিয়ালৈকে বাই বাই।